অকণচোন নতুন বছৰ বুলি মন্দিৰত গ'লেও ভাল লাগে আৰু লগবিলাকৰ লগত অলপমান হাঁহি ধেমালি কৰিলেও ভাল লাগে। বোলো মই এটা আইডিয়া কৰিলোঁ, লগবিলাকক ক'লোঁ ব'লচোন ব'ল আমি আজি মানে 1 তাৰিখৰ দিনা ক'ৰবাৰ মন্দিৰতে যাম। লগটোও ক'লা দেচোন হ'ব। তাৰপিছত হাতত কিন্তু পইচাও নাই। এতিয়া মোৰ এটাই আশা, দেউতাক খুজিম নহ'লে মাক খুজিম, আৰুতো কোনেনো দিব। বাৰু লগবিলাকক ক'লোঁ যাম দে নহ'লে মন্দিৰত। লগবিলাকো ক'লা হ'ব দে। তাৰপিছত আমি 1 2 কৰি 5টা মানে লগ ওলালোঁ। এতিয়া যাম বুলিতো কৈছোঁৱেই, যামেই দেচোন 1 তাৰিখে। তাৰপিছত ঘৰত আহিলোঁ ৰাতি, মানে কামৰ পৰা ঘৰত আহিলোঁ ৰাতি। আহি পেলাই দেউতাক ক'লোঁ অ' পাপা পইচা দিবিচোন। পাপাই ক'লা কিয় কিয় কি কৰা? মই ক'লোঁ মন্দিৰত যাম। পাপাই ক'লা হ'ব দে ল'বি। এইবাৰ আৰু মায়ে যিডাল হোৱা দোৱা দিলা, ময়ে কেঞ্চেল কৰি দিলোঁ। লগবিলাকো বেয়া পালা জানানা।